ছোৱালী হ'ল ডাংবডি ল'ৰা হ'ল জেং আৰু জেং থাৰ পৰা ডাংবডি কেনেকা মই লোন চোন একো নাপাওঁ বৰ দুখ লাগিছে কেলে মই লোন নিদিয়ে গৰুবোৰ নাম কি এজনী মৰমী এজনী চেনেহী এজনী লখিমী এটা দিল বাহাই এটা মন চুকা আকৌ দিলদান মইনাজান দেহাজান দাদা আপোনাৰ ঘৰ ক'ত কি কথা সুধিলে বলিব ছোৱালীজনী মাক টান দে চলিয়ে পৰে যেতিয়া মানুহটোকে পাই যায় বিয়া দি পতা হৈ যায় নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোৰে জনপৰিচিত আমাৰ মিহি মিহি ককাই দাৰ ওচৰলৈ আহিলোঁ আজি তো তেওঁৰ পৰা আমি দুআষমান ল'বলৈ আহিলোঁ আৰু ককাজনৰ আপোনালোকক হহুৱাবলৈ আহিলোঁ হাঁহি ধেমালিৰে তো এয়া মোৰ লগত আছে আমাৰ ককাজনৰ দাদা স্বাগতম আপোনালৈ বাকী বিহু ব্যৱস্থা থাকিলে আৰু হয় বাকি কেনেকুৱা ভালে আছে আৰু সদায় ভালে থাকো দেহত শক্তি অন্তৰত ভক্তি আছে মাটি ৰুব হুলাহুলি কথা কব খোলা খুলি আমাৰ বাৰী বাঁহ গাছ তোমালোকক খৰিচা কথাটো বুজিছে মানুহ খৰিচা হলে বেমাৰ নহয় এটা হাঁচি আহিলে ছটা বেমাৰ নাইকিয়া হয় অলপ ডাঙৰ কথা নহয় মই মানে সুপ্ৰিম কোৰ্টৰ তাত আছিলো মই MBBS ডক্টৰ লগত আছিলো আমাৰ দেউতা পানী লগা জ্বৰ এটা হলে 7টা ডক্টৰ আহে CTC নম্বৰ 1 চাহপাতা ইমান আনন্দত মই থাকো মই 7খন বাগানৰ মালিকৰ ব্লেক কেট আছিলো বিমলা পুৰাংচালি ভূঞাঘাট লাডুগড় সৰুচৰে গুজৰাটী চাহাব আৰু মেম চাহাবে মোক কি বুলি মাতে মিমি কাম হিয়াৰ সিট ডাউন প্লিজ ইমিডিয়েট গো বিমলাপুতি ষ্টেট আজি ট্ৰাক গম ইমান মই আনন্দত থকা মানুহ চবে নাজানে মই এতিয়া চাওক এই বাহনিবোৰ এতিয়া এইফালে চাওকচোন ইমান ধুনীয়া বাঁহ দিছো বাঁহবোৰ কটাত গোটেইখন মাষ্টৰ ভেটাত চুল কটাটো মাষ্টৰ ভেটাটো মাষ্টৰ তেতিয়া উন্নতি হ'ব কি কয় মই এইটো গাভিনী বাঁহ কাটিলে ক'ব প্ৰডাকশ্যন হ'ব সেইটো মই কেতিয়াও নাকাটো এইটো 3 বছৰলৈকে বাঁহে পোৱালি দি থাকে ইমান কথাবোৰ জানিব লাগিব এনে নহয় মই এতিয়া সব হিচাপত কাটো এটা যদি ষ্টেট বেংকত 3টা মেনেজাৰ থাকে বেংক দিয়া থাকিব নেকি হুটিটো পাতিবলৈ হয় নাই 10,000 টকা লাগে 2 লাখ উদ্যোগ কৰি দিব ইটো 2 লাখ কৰি বেংক শেষ এতিয়া হয় নাই হুটিটো পাতিবলৈ বাঁহ কেইটা লাগে 50টা হৈ যাব 150 যদি বাঁহ কাটি দিয়ে শেষ সফা মই এতিয়া হগাগুখিনি হিচাপ কৰো 200 গ্ৰাম হাগু তাৰপৰা টিপ মাৰি দিওঁ মই এতিয়া 3-4খন গাড়ী হৈ গৈছে মই কাকো অন্যায় নকৰো দেহত শক্তি অন্তৰ ভক্তি ইমান ধুনীয়া কথা এতিয়া ধমেশ্বৰ কোঁৱৰ MLA সেইদিনা মই লগ পালো চৰাইদেউত ফেষ্টিভেল পাতি দিলে মই গৈছো মানুহ বানপানী হোৱাদি আহিছে 3বাৰ ভাড়া দিলো MLA কোটা VIP কোটা ধমেশ্বৰ কোঁৱৰ MLA মাইকীজনী কাষতে গৈ চেল্ফি মাৰি ভাত খাই আৰু আমাৰ যোগেন মোহন চাৰু আহিলে গুৱাহাটীৰ পৰা আহিলে আপুনি আপোনাৰ ডাঙৰ নোট দিব লাগিব পকেটত দিয়ে দিলে তেতিয়া মই ডাইলগ মাৰিলো তেওঁ আগতে তাৰ বোলে চাওক আপোনাৰ ঘৰতে আমি ৰাজভোগ কৰিছো ৰাস্তা উন্নতি ৰাইজৰ উন্নতি যোগেন মোহন ছাৰে ৰাস্তা উন্নতি কৰিলে গোটেই ৰাইজৰ উন্নতি মাউত গাঁৱত কেনেকুৱা ভোগালী আনন্দ যোগেন মোহন ঘৰতে আমি ৰাজভোগ কৰিছো কি কোৱা সত্য কথা কবই লাগিব মাটি ৰুব হুলাহুলি কথা কব খোলা খুলি আমাৰ বাৰী বাঁহ গাছ তোমালোকক খৰিচা কথাটো বুজিছা ইমান ধুনীয়াকে কথাবোৰ বনাই দিওঁ ককা আৰু তেওঁ কেইটামান ডাইলগ আছে ভাল ভাল আপোনাৰ ডাইলগখিনি অলপ আমাক মাৰি দিব হয় মোৰ মানে বিৰাট টেনচন ছোৱালী জিলা ডিচিক লগ কৰিবলৈ যাওঁ লগ কৰিবলৈ নিদিয়ে লগ নাপাওঁ তেতিয়া কেনেকুৱা খং উঠে মই সেইদিনা ৰাতিপুৱাই গৈছো বুজিছে 5টাতে আছোগে গৈ ৰাতি 8টালৈকে গৈ আছো লগ কৰিবলৈ নিদিলে তেতিয়া কেনেকুৱা খংছে তেতিয়া মই ডাইলগ মাৰিলো আপুনি বোলো চৰাইদেউ জিলা আসাম টাইগাৰ মই NLK নাগালেণ্ড টাইগাৰ দুইটাই যুঁজিবলৈ ভাগি ঠাই ঠাই হৈ যাব পেচা উঠি ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি গ'ল কি কোৱা ট্ৰেন্সফাৰ হ'ব নালাগে এজন DC গোট 1 এস্কৰ্ট থাকে এজন SP গোট 1 এস্কৰ্ট থাকে আমি অপ্লেন খেতি কৰ্মত গৈছো আপোনালোকে ৰাইজৰ DC ৰাইজৰ SP ৰাইজৰ MLA ৰাইজৰ কামবোৰ সমাধান নকৰিলে এতিয়া ইলেকশ্যন আহি আছে পেমেণ্ট নকৰে
কৰিব লাগিলে একদম বিপদ হ'ব আৰু নে কি কোৱা মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি এতিয়া নিৰঞ্জন গগৈ হেভি মনি 40 লাখ টকা এটা সুপ্ৰিম কোৰ্টৰ বাইলে টকাটো মোক দি দিয়া নাই কিমান টেনচন হৈ আছে গোটেই নে কি কোৱা হয় হয় সেই টেনচনটো ডাঙৰ মানুহে মই অনুৰোধ কৰিছো আপোনালোকে মাজে মাজে কণী গাখীৰ জাহাজীকৰ খাব দুখীয়া দুখ বুজিব হেভি মনি 40 লাখ কিয় খাই দিলে আচাৰ আছে বিচাৰ নাই ডিৰেকশ্যন আছে একশ্যন নাই সেইবোৰ নলাইকিয়া বন্ধু ক'ত পোৱা ঠিকানা নাই 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 ডাইৰেক্ট ডিচি কাৰ্ডো পাব পাৰে এছপি কাৰ্ডো পাব পাৰে নহয় MLA কাৰ্ডো পাব পাৰে এইবোৰ অকল ইলেকশ্যনৰ আগে আগে পেমেণ্ট কৰি দিয়ক মই সত্য কথা কৈছো মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ বাৰীত বাঁহ গাজ আপোনালোকক খৰিচা কথাটো বুজিছা এতিয়া আমাৰ কিছুমানে তোমাৰ যিবিলাক মানে ডেকা চানে ছোৱালী বিচাৰি ঘৰতে বহি আছে ছোৱালী হ'ল দাংবদী ল'ৰা হ'ল জেং আৰু জেং থাকিলে দাংবদী কেনেকা কি কয় এই ছোৱালীবোৰে বৰ ভেমত থাকে ভেমত থাকিলে বিক্ৰী নহয় হয় আমাৰ এতিয়া ৰুবি গগৈ নন্দেক দুজনী আছে আইও মই দুটা মানুহ লৈ গৈছিলো কথাই নাপাতিলে ইমান দুখ লাগিছে পচন্দ হওক নহওক মই চেনি চাহ গাখীৰ চাখীৰ চব লৈ গৈছো মিঠাই চিঠাই তাইক নাথাকিবই পাৰে নে কি কোৱা কমচে কম এইটো জানি আদৰ কৰিছে মা দেখা মাত দাদা আপোনাৰ ঘৰ ঘৰ কি কথা সুধিলে গলিব তাকে ছোৱালীজনী মাক ঘৰ তাৰমানে একচনীয়া পৰে যেতিয়া মানুহটো ঘৰ পাই যায় মিয়া দি পতা হৈ যায় কথা চবে ক'ব পাৰিব নেকি মই এতিয়া 16 কেজি মাছৰ মাথা খাওঁ সেইকাৰণে ব্ৰেইনটো চোকা পটাপট কথা ওলাইয়ে যায় আৰু কি কয় চবে নোৱাৰে মানুহ দেখিবলৈ লিংকিং থাকে কাৰ কিমান কেপাচিটি চবে নাজানে গাইটি বোলে 11,000 আপোনাক ঘৰত বিচাৰি নাপায় আপুনি মানে ৰাতিপুৱা আপুনি কলৈ ওলাই যায় মই ৰাতিপুৱাই গাখীৰ বিকিবলৈ ওলাই যাওঁ মোৰ গৰুবোৰ নাম কি এজনী মৰমী এজনী চেনেহী এজনী লখিমী এটা দিল বাহাৰ এটা মন চুকা আকৌ দিলদান মইনাজান দেহাজান গাখীৰ খীৰাই হোম ডেলিভাৰী দিওঁ গোটেইখন তাৰপৰা বাহনী কাঠনিবোৰ চেকিং কৰো মোক বাঁহ লোকে কাটিছে গোটেই বাঁহখন বেৰি থৈছো কটাত গোটেইখন মাছ তল ভেটাছো কাটিবলৈ পইচা টকা নিদিয়ে মোক ইমান দুখ লাগে এতিয়া আমাৰ দেউতাৰ নাম আছিলে কেম্পাই বুঢ়া আমি পুতেক না নাৰায়ণ গগৈ জীৱন গগৈ বিভূতি গগৈ আৰু সৰু পাই নাম কেইটা কৈ দিছো আৰু আমাৰ বংশটোৰ নাম এজন আছিলে বুজিছে নে চেনী দেৱ কোলা চেনী দেলে কোলা হয় তাৰপৰা ধমেশ্বৰ সৰু সোণাই মেধি ভাই চাহ ফপলা সেইটো বংশ আকৌ এটা বংশ আছিলে কি সেইটো দিনৰ ডিম্বেশ্বৰ ৰূপৰাম গগৈ ভুৱন গগৈ উমেশ গগৈ এইকেইটা সেই 4 ককাই ভাই আমি এতিয়া হেভি মই এতিয়া আমাৰ দেউতা অকলীয়া হিচাপি হগা গুখিনি হিচাপ কৰে ককা ভাগি টিপ মাৰি দিয়ে কাৰণে ধনী হৈ গ'ল এইবোৰ একদম এতিয়া ধনীবোৰ দুখীয়া হৈ গ'ল টকা আছিলে সিহঁতৰ টকাই চব কাম নকৰে নহয় মানুহক কথা ক'ব জানিব লাগিব সেইটো অকণমান নে কি কোৱা এতিয়া ডাঙৰ মানুহক কথা কেতিয়া যাব ডাঙৰ মানুহ বুলি লগ কৰিবলৈ ৰাতিপুৱাই বস্তু দিবলৈ যাবা 10টা কথাত যাব পইচা বিচাৰি বুলি লগে লগে দি দিয়ে ৰাতিপুৱাই গ'লে খং উঠে ৰাতিপুৱাই বস্তু দিবলৈ যাব লাগে ঠিক এই কথাবোৰ মই পটাপট চিন্তা কৰি পাই যাওঁ মই আগে ক'ত কৰিছিলো জানা হাতী মাউত কৰিছিলো এলিফেণ্ট পাইলট নাগালেণ্ডত লেণ্ড 3খন হাইলেণ্ড ললেণ্ড নাগালেণ্ড লেণ্ড মানে ওখ ঠাইত নগা আৰু বান্দৰ এনেচেন আণ্ডাৰগান আৰু মিহি থাকিব পাৰে মিহি চবতে মিলি যায় মিলি যাম মই পাহাৰে ভৈয়ামে মিলি যাম মই আকাশে বতাহে মিলি যাম মই দেশৰ ধূলিৰ লগতো মই মিলি থাকিব এই কথাবোৰ চবে ক'ব নোৱাৰে মই 16 কেজি ৰৌ মাছৰ মাথা খাওঁ সেই কাটে মোৰ ব্ৰেইনটো চোকা পটাককে ধৰিব পাৰো এতিয়া মোক কোনোবাই দম দিবলৈ হ'লে মই আজিতো জানো মই তাকো লটাই মানে ধৰিব নোৱাৰে শিৱসাগৰ এছপিক লগ কৰিবলৈ গৈছো গোটেই 9 ঘণ্টা বহি আছো লগ নকৰিলে কেনেকুৱা খং উঠি আছে সোমাবলৈ আকৌ উলিয়াই দিয়ে ইমান দামী মানুহ তহঁতি ঘপকে এছপি চাকৰিটো পাই ৰাইজৰ আশীৰ্বাদ পাই গ'লে মোক এইটো দেখিবই নাই মোক অদিনিবই মোৰ গাত ভগৱান আছে মিহি গাত ভগৱান আৰু ধৰ্মেন্দ্ৰ কুমাৰ MLA গাত ভগৱান এই দুজনক আদৰ কৰিলে খুব উন্নতি হয় কি কয় একদম 100% সঁচা কথা কৈ দিছো এইবোৰ চবেই নাজানে মই মানুহবোৰ টক মাৰিলে চিনি পাওঁ কিমান টনৰ কেপাচিটি মানুহ মই টক মাৰিলো মই হলো 92 কোটি ভেলু মালিক
হেলিকপ্টাৰ এখন আছিলে 16 কোটিত হেলিকপ্টাৰ এখন কিনিছিলো KP কামাখ্যা বৰুৱা হেলিকপ্টাৰ লৈ টকা আনিবলৈ যাওঁ কলিকতা পৰা ইমান আনন্দত থাকো যেতিয়া তাতেই মাজতে ইণ্ডিয়া বৰুৱা PP মেনকা ডেন্সাৰ আছিলে মোৰ লগত ডেন্স দিবলৈ যায় জিন্স ক্লাবত 22খন বাগানৰ এটা জিন্স ক্লাব থাকে এনেকুৱা খানা 16টা খাচী 16 মোন মাছ কিমান খাব আৰু কোম্পানী নৈ পানী সাগৰৰ ভাগৰ নাই মই ছমাহ আঠমাহ খাওঁ তেতিয়া তেওঁ ডেন্স দিয়ে না ইণ্ডিয়া বৰুৱাই ডেন্স দিয়ে যে কালাপতাৰ ধনেখনা বাগান আইদুবাৰী মুক্তাবাৰী মনজিচি বিমলাপুৰ ৰাংচালি ভূঞাকাত গোটেই বাগানৰ চাহাবু আহি জিন্স ক্লাব থাকে টকাৰ লগে ইণ্ডিয়া বৰুৱাত 2000 টকা 5000 টকা একদম ব্লাউজত চিলাই দিয়ে পইচা তাৰপৰা নাচি নাচি ৰৈ মোৰ লগত ৰেষ্ট লৈ কাষতে বহি দিয়ে আইও ব্লাউজৰ পৰা টকা মই ৰৈ বুলি কওঁ এখন এখন কপাল হৈ দি জপলা পৰ্বতা ভাল আৰু ইমান আনন্দত থাকিবলৈ পাইছিলো নে কি কোৱা মই কাকো অন্যায় নকৰো চবকে মিলি থাকো মিলি যাম মই পাহাৰে ভৈয়ামে মিলি যাম মই আকাশে বতাহে মিলি যাম মই দেশৰ ধূলিৰ লগতে মই মিলি থাকো ইমান ধুনীয়া খেতি কৰো নহয় মই চবে নাযায় মই লোন চোন একো নাপাওঁ বৰ দুখ লাগিছে কেলে মই লোন নিদিয়ে দদুৱাব পঠাব 2-3টা লোন পাই সেইদিনা এটা ষ্টেট বেংকৰ লোন এটা বিচাৰিলো দিয়ক না মই বিৰাট কমি মানুহ মোক লোন চোন একো নিদিয়ে কেনেকুৱা দুখ লাগিছে তুমি বগি বগি জোৰ চলিব 2-3টা লোন দিয় মোক এটাও নিদিয় লোনবোৰ যিবোৰ কৰ্মী চেকিং কৰি লোনবোৰ দিব লাগে নাই দিব লাগে গভৰ্ণমেণ্টৰ টকা দিয়া নাই খং উঠিব নাই খংটো উঠিব এইটো মই পটাককে ধৰি পাৰো আমাৰ হিলাকতি পঞ্চায়ততে বুজিছে নে ইমান খং উঠিছে মাউত গাঁৱত ব্লক এটা আছে বাৰু নাই মাংস ভাজি এফালে দিব নাই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কি লাগিলে মাউত গাঁৱৰ ৰাস্তাটো হেৰি নকৰিলে ব্লক এটা মাংস ভাজি এফালে নেকি চেকিঙত নাহিলি এতিয়া শুনিবলৈ কেলে পাইছো চব চিন্তা কৰে সমান চকুৰে চাবি এটা থানা উচি সমান চকুৰে চাব লাগে এটা গাঁও বুঢ়া সমান চকুৰে চাব লাগে নহলে বিপদ মোৰ এতিয়া চোৱা এটেম্পটো মাদাৰটো ডেড বডি ন বুলি কৈ পইচাটো খাই দিলে 40,000 টকা মই 5 পইচা আজিলৈকে পোৱা নাই কেনেকুৱা খং উঠি আছে মহকুমা অধিপতিৰ লগত লাগি লুকা যে তোমাৰ হিম্মত ঠাইত কমচে কম এই মানুহজন যে ইমান টকা ইমান খাই দিয়ে এনেকুৱাকে পইচা দি দিব নালাগে পঢ়া শুনা নাই শিক্ষা নাইকিয়া মানুহটোক পঢ়াব লাগে নাই আমাৰ ককা বয়স কিমান হ'ল ভগৱানে মোক দি থাকে ভগৱান ভগৱান হাজি মুটি লম তোমাৰ নাম ভগৱানৰ নাম লওঁ সেইকাৰণে ভগৱানে ধন ধান টকা পইচা মাতি বাৰী চব দি থাকে আমাৰ দেউতাহঁতে ককাহঁতে পেঞ্চন পাই নাই নহয় এটিকেলা ভোপা মাৰি থৈ দিছে এনেকুৱা হয় নেকি কিমান দুখ 200 টকা চলিব পাৰে জানো এসাঁজ ভাত খাবলৈকে নহয় গুৱাহাটীত কুটাকৈ খাই জীয়াই আছো অথচ মানে দেখিছে এই এটা 40 লাখ টকা মোক দি দিয়া নাই এটা 40,000 এটেম্পটো মাদাৰটো ডেড বডিটো নো বডি হৈ মালটো খাই দিলে কালা শিমলগুৰি থানা নাজিয়াকোট কিমান দুখ মই পালে এনেকুৱা এইটো গণেশ চুতীয়া কালাৰ তাচ পাতিছে কালাৰ মই বিচাৰি গৈছো গুৱাহাটী পইচাটো খাই মোটামুটি জুচখন লগাই দিব নালাগে বিনামূলীয়া হয় নহয় কোৱা হয়তো পুলিচে মালটো খাই দিলে সিহঁতৰ সেইকাৰণে ল'ৰা ছোৱালীবোৰ একদম হেৰি ঢেনা কেনা হৈ এটা পোক লাগি লাগি মৰি গল কেলা নাপায় পইচা খাবলৈ গভৰ্ণমেণ্টে সিহঁতক 40,000 দৰমহা দিছে দুখীয়া মানুহ পইচা বুটলি খাব লাগে এতিয়া মোৰ মিহি মিহি অলপ টকা খাই থৈছে এতিয়া ক'ত দুখ লাগি আছে ইমান দুখতো মই আনন্দ কৰি ফূৰ্তি জীয়াই আছো কাকো মানে দম চম নিদিওঁ এতিয়া মোৰ ঘৰলৈ সেইদিনা ভাৰতৰ সেনা বাহিনী মাতিছো আৰু আমাৰ পইচা লেকে তাৰপৰা আমি ওচিকে মাৰি দিলে টাপাং কালা মুঠৰ পৰিছে বেঞ্চত বোলে গৰীব আদমি পেচা খাই চেকিয়াই তোক 3 থাপৰত ছোৱালী কালা ঘৰ ওলাইছে
অলপ দুখ ছোৱালী মই প্ৰডাকশ্যন কৰিলো অইনে পইচা লৈ দি দিলে কালা মাষ্টৰ এটাক দি দিলে মাষ্টৰটো এতিয়া গলো নাই মিটিও নহয় আজা নহয় সৰু ব্লাইণ্ড খেলিছো সি কমতো মাষ্টৰ ইমান অভদ্ৰ থাকিব নেকি কি ক এতিয়া মই এটা ডাইলগ মাৰি চক বোলো মিটিঅ আজা বেংকৰ লেনদেন নহলে চব চেটে মুখ্যমন্ত্ৰী পাই গ'ল মুখ্যমন্ত্ৰী 4 দিন ছুটি দি দিলে মোৰ কথা অখাখনা স্কুলৰ মাষ্টৰ তো নিজৰ শহু শাহু নাই মাইকীজনী আছে গৈ বিহুৰ দিনাখন গৈ ভাত এসাঁজত ধুনীয়াকে খাই বৈ আহাগে মোলৈ মোবাইলত মাৰি দিয়া এইটো কথা দেখি যাওঁ গোটেই অসমৰ হেৰিয়া ছুটি পাই গৈছে মোৰ কথাত আচ্ছা অলপ ডাঙৰ কথা মই সমান ববকোন আৰু সমান হ'ব কোন তাতকৈ ডাঙৰ মানুহ হ'ব নোৱাৰে এজনী ছোৱালী ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো ছোৱালী দিবলৈ কইনা দান জল দান লোন দান স্বামী দান কিমান দান তাকে দিছিল দিব লাগিছিলে মানুহৰ যেতিয়া মুখ বেয়া হৈ যায় না খং উঠি যায় এই কথাবোৰ অলপ দুখৰ কথা কৈছো জ্বলা চাকি নুমাই দুখে ৰাতি নুপুৰাই কাক বুলি কলে কোনে গাত পাতি লব বম 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 বনৰী আৰু মনৰী জ্বলিয়াতে জুইকুৰা নুমাই দিয়ে ভতিজা প্লিজ ৰিকুৱেশ্যন কণ্ডিশ্যন মই এই জুইকুৰা নুমাই দিয়া তোমাক মই 1 লাখ টকা কেছ শুনি দিম সঁচা কথা কৈছো আৰু বেছি নকওঁ মই সকলো ৰাইজকে কৈছো চৰকাৰকো কৈছো নিৰঞ্জন গগৈ হেবিমণি পইচাটো দি দিলে খুব ভাল পাওঁ কেছটো ইমান ডাঙৰ কেছ 7 ঘণ্টা ব্লিডিং হৈছে তেজ দিওঁতে মোৰ মাইকীজনী মৃত্যু হৈ গ'ল তৰুলতা গগৈ গাঁৱৰ মানুহে কোনো ইণ্টাৰেষ্ট নেকি ইমান দুখৰ কাহিনী পুলিচে মাছটো খাই দিলে খটেন গাঁও বুঢ়াই পইচাটো লৈ বেছি নিদিলেহি কালাৰিয়ে মৰিয়ে থাকিলে খং উঠি যায় এতিয়া এইজনী সেই দুটা গৰু পইচাটো খাই দিলে চম্পা গগৈ গাঁও বনি পইচাটো খাই দিলে মই পইচাটো পোৱা নাই কিমান টেনচন হৈছে DCSP আহি দি দিব নোৱাৰি পইচাটো দিছা নাই DSখন আছে একদম নাই এইটো নহয় ক'ত পাই ঠিকানা নাই কাল ডাইৰেক্ট ডিচিটাটো কৰিব বেছি কথা নকওঁ ইমানটো কৈ সামৰণি মাৰিছো বেয়া নাপাব নমস্কাৰ নমস্কাৰ নিৰঞ্জন গগৈ সহায় কৰিলে খুব ভাল পাওঁ আৰু দেই একদম মাটি ৰুব হুলাহুলি কথা কব খোলাখুলি আমাৰ এই বাঁহগাজ তোমালোকক খৰিচা কথাটো বুজিছা একদম ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব মোৰ ভতিজা আহি মোক সহায় কৰি বোলে আহিছে খুব ধন্যবাদ দিছো নমস্কাৰ নমস্কাৰ তো বন্ধুসকল ভিডিঅ'টো ইমানটো সামৰিছো আমাৰ নিৰঞ্জন ককাইৰ লগত কথা পাতি আপুনি শুনিলে মিহি ককাই মিহি ককাই ভাল লাগিলে কথা পাতি একদম মজা লাগিলে একদম বিহু বছৰ থাকিলে স্বাস্থ্যটো ভাল হয় যত্ন লওক তেনেদৰে হয় আমাৰ বিহু কাৰণে আমাৰ বন্ধুসকলক কি ক'ব এতিয়া বন্ধুসকলে বিহুৰ কাৰণে তোমালোকে আগবাঢ়ি আহিছা ৰাইজক উৎসাহ কৰিছা কিমান ভাল লাগে বহুতে নাজানে হয় নাই তোমালোকে মই এতিয়া নজনা মানুহ সহায় কৰি দিছা কিমান ভাল লাগিছে মাটি ৰুব হুলাহুলি কথা কব খোলাখুলি আমাৰ এই বাঁহগাজ তোমালোকক খৰিচা কথাটো এইবোৰ অলপ দুখৰ কথা নহয় এতিয়া DCSP মেজিষ্ট্ৰেট MLA এইকেইটা সমান চকুৰে চাব লাগে টকাটো খাই মোটামুটি জোটখন লগাই দিব লাগে নেকি নামা কি কোৱা মই শ্বপিং কথা মেজিষ্ট্ৰেটৰ কাটিব নোৱাৰে আচ্ছা এইকেইটা প্ৰশ্ন কি কয় অলপ ডাঙৰ প্ৰশ্ন হেৰি বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰিছো আমাৰ মিহি ককাইক লগ পাই ভাল লাগিলে হয় তো আপোনালোকে যদি চাইছে ভিডিঅ'টো প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আমাক মিহি ককাই ভিডিঅ' আৰু হাঁহি ধেমালিৰে আগবাঢ়ি যাওক এনেদৰে আৰু তেওঁ মানে স্বাস্থ্য যেনেদৰে যত্ন লৈছে আজি কেইবছৰ আপোনাৰ 17 বছৰ বয়সতো ইমান ভাল সুস্থ হৈ আছে আৰু ভালদৰে আমাক সহায় আছে সকলোকে তো ভিডিঅ'টো আজি ইমানতে সামৰিছো ধন্যবাদ তো নেক্সট ভিডিঅ' লগ পাম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ জয় অসম